নমস্কাৰ সকলোলৈকে মই হিয়াই মোৰ চেনেল হিয়াৰ আশাললৈ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি একদম নতুনকৈ কিবা এটা কৰিম দেই। কৰিম বুলি ভাবিছোঁ। আমাৰ এজনে আজি ব্ৰইলাৰ এটা পাই পিনে লৈ আহিছে। পাই পিনে মানে কি ইয়াত একদম পূৰা ফুল লকডাউন দিয়া আছে যে এইটো কাৰণে পাবলৈ বৰ দিগদাৰ। এওঁক মানে ঘপককৈ পালে কাৰণে বোলে লৈ আহিলে, কাটি কুটি নিদিলে আৰু নিজে চাফা কৰি এতিয়া কাটিব লাগিব। সেইটো কাৰণে আৰু মানে লোকেল হওক বা ব্ৰইলাৰ হওক মুৰ্গীবিলাক মই অকণমান জ্বলালে খাই ভাল পাওঁ। সেইটো কাৰণে ভাবিছোঁ আজি জ্বলাম। ষ্ট'ৰ ৰুম এটা এক্সট্ৰাকৈ আছে আমাৰ, সেইটোকে অকণমান চাফা তাফা কৰি মেলি তাতে জুই ধৰিম বুলি ভাবিছোঁ। খৰি চৰিও অকণমান যোগাৰ কৰিছোঁ। বলকে চাওঁগৈ আজি ভিডিঅ'টো মই আৰু কেনেকৈ মাংস কাটি চাফা কৰি ময়ে কৰিব লাগিব। আমাৰতো ছাৰে এইবিলাক নকৰে মানে নাজানেই, কিন্তু মই অলপ জানো কেনেকৈনো কৰিলোঁ, কেনেকৈনো জুই জ্বলালোঁ, কেনেকৈনো মাংস বনালোঁ। বলক চাওঁগৈ ভিডিঅ'টো। আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে শেষলৈকে চাই থাকিব দেই। আৰু যদি ভাল লাগে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে প্লিজ। এইটো ষ্ট'ৰ ৰুমটো এইটো আচলতে। এতিয়া চাফা তাফা কৰি মই খৰি কেইডোখৰমান যোগাৰ কৰি ল'লোঁ, লগতে ইটা পাৰি লৈছোঁ। মানে আজি প্ৰথম জুই জ্বলাই চাম কেনেকুৱা হয়, কাৰণ আৰু সেইটো এইফালে পৰি আছে মুৰ্গীটো, সেইটো আজি ৰন্ধা হ'ব। ধোঁৱাটো কেনেকুৱা কি হয় একো ধৰিব পৰা নাই। সেইটো মুৰ্গীটো মাৰি মেলি গৰম পানীত দি এতিয়া পাখিখিনি গুচাই আছোঁ। তাক দেখিছে ইমানখিনি হৈছেগৈ আৰু এতিয়া গুচাই মেলি অকণমান ধুই চাফা কৰি ল'ম। চাফা কৰিছোঁ অকণমান পানীত, ভালকৈ চাফা নকৰিলে বেয়া লাগে। এতিয়া জুই জ্বলাইছোঁ, পলিথিনৰ পৰা জাপি দিছোঁ আৰু জুইত কিবা কিবি বস্তু অনা গোটাই থোৱা আছিলে। জুই জ্বলি গ'ল। ইয়াক এতিয়া জ্বলাম মানে কি ইয়াত সৰু সৰু নোমবিলাক আছে যে, সেইটো কাৰণে সেইবিলাক হাতেদি গুচাবই নোৱাৰি। সেইটো কাৰণে জুইত অলপ পুৰি দিছোঁ সৰু সৰু নোমবোৰ, তেতিয়াহে নোমবিলাক নাইকিয়া হ'ব, নহ'লেতো একদম নোৱাৰিয়ে হাতেদি এৰুৱাবৰ কাৰণে। হৈ গৈছে এইটো। ডাঙৰ আছে ব্ৰইলাৰটো, কিবা 2 কেজি ওপৰই হ'ব। হৈ গ'ল জ্বলোৱা, দেখিছে নহয় অকণমান ক'লা পৰি গ'ল, কিন্তু জুইত জ্বলাইছোঁ যে কথা নাই। এইপিনে খিৰিকীখন দেখিছে যে এইপিনে ধোঁৱা গৈয়ে আছে। আৰু এতিয়া এটুকুৰা কুটুনা লৈছোঁ, কুটুনা টুকুৰা এডোখৰ কিনি আনি লৈছোঁ মাংস কাটিবলৈ, আৰু এখন দা। লগতে ইয়াক এতিয়া অপাৰেশ্যন কৰি দিম, চাই থাকক আপোনালোকে। অলপ ক'লা পৰিলে তলৰ কথা নাই, ধুই লৈছোঁ আকৌ ধুনীয়াকৈ। অলপ ক'লা পৰি গৈছে, ইয়াক এতিয়া কাটিম। এতিয়া অপাৰেশ্যন কৰি আছোঁ, দেখিলে নহয়। এয়া অপাৰেশ্যন ছাকচেছ হৈ গ'ল। এয়া মাংস কুটি বাছি হৈ গ'ল। এতিয়া আৰু ইয়াক বনাম আৰু জুইত। এইখিনি হেৰি লৈ লৈছোঁ, এয়া বিলাহী লৈছোঁ, গোটেই বস্তুখিনি কাটি পিনে লৈছোঁ। মানে এইখিনি বিলাহী 2টা লৈছোঁ, চপ লৈছোঁ, ডালচেনি লৈছোঁ, শুকান জলকীয়া লৈছোঁ, তেজপাত লৈছোঁ, আকৌ আলু লৈছোঁ, আদা নহৰু পিচি লৈছোঁ, পিঁয়াজ কাটি ল'লোঁ, আৰু এইখিনি গোটেই মছলাখিনি এইখিনি মিঠাতেল গোটেইবিলাক একেলগতে লৈ লৈছোঁ। আৰু তাৰ লগতে মই কেৰাহীটোত অকণমান পিছফালে মিঠাতেল লগাই লৈছোঁ। জুইত পাতিম যিহেতু, জুইত পতা মোৰ বস্তু নাই যে, গেছত পাতি থাকোঁ। সেইটো কাৰণে তেল লগাই ল'লে বোলে ইমান ছাইটো লাগি নধৰে, বোলে ঘঁহি দিলে গুচি যাব। এতিয়া এয়া ষ্ট'ৰ ৰুম আহি পাই গ'লোঁ, বস্তুখিনি থৈ লৈছোঁ মই বিচনাখনতে। থৈ লৈ এতিয়া জুই আকৌ জ্বলাব লাগিব, কাৰণ কেলৈ জুইকুৰা মই নুমাই দিছিলোঁ, ইমান দেৰিকৈ জুই জ্বলাই দিলোঁ। এতিয়া কেৰাহীও পাতি দিলোঁ, একদম কেৰাহী লগালগ গৰম হৈয়ে আহিলে জুই তাপত। তাত মিঠাতেল দি দিলোঁ,
ইমান জুই ধোৱা মানে নিচিনা অৱস্থা কেনেকুৱা হৈ গৈছে মোৰ ভাগৰ ধোৱাই মানে তথাপিতো মাংস মানে জুইত বনাই খামি আৰু এনেকুৱা। এতিয়া তেল একদম গৰম হৈ গৈছে। ইয়াতে মই চফ আদা ৰচুন নহয়, চফ দিছোঁ, ডালচেনি, ইলাইচি, লং চব মই লগতে দি দিছোঁ। এতিয়া জুইকো অকণমান ওলাই দিছোঁ, নহ'লে ডালচেনি, ইলাইচি আৰু লং আৰু লগতে অকণমান চফো দি দিছোঁ যে সেইখিনি নহ'লে বেছিকৈ জ্বলি যাব। আৰু এতিয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি এতিয়া অকণমান ভাজিম অকণমান সময়। এতিয়া পিঁয়াজ ভজা হৈছে। তেজপাত দি দিছোঁ, লগতে শুকান জলকীয়া 2টা দি দিছোঁ। এতিয়া আকৌ অকণমান ভাজিম গোটেইখিনি। এতিয়া ভজাৰ পাছতে এতিয়া আদা নহৰুখিনি যে পিচি লৈছিলোঁ সেইখিনি মই দি দিছোঁ। দি অকণমান আকৌ ভাজিম। জুইকো কম কৰি থৈছোঁ মই, অলপ জোখতে আছে আৰু সেইখিনি। এতিয়া এটাকৈ অকণমান মছলা দি দিম, অকণমান হেৰি হ'ব দিছোঁ, ভজা যাব দিছোঁ। এতিয়া দি দিছোঁ জিৰা দিছোঁ 2 চামুচ, জিৰা 2 চামুচ দি দিছোঁ। এতিয়া দি দিছোঁ ধনিয়া দিছোঁ 1 চামুচ। তাৰপিছতে দি দিছোঁ এইটো চিকেন মছলা দিছোঁ 1 চামুচ। তাৰপাছতে এতিয়া দি দিছোঁ অকণমান গৰম মছলা, এতিয়া ৰেড চিলি দিলোঁ, ৰেড চিলি 1 চামুচ দিছোঁ। চব সকলোখিনি মই জিৰাহে 2 চামুচ দিছোঁ, বাকী চব মই এচামুচে দি দিছোঁ মই। দি এইখিনি অকণমান এতিয়া ভাজিম। হালধি এতিয়ালৈকে দিয়া নাই, হালধি অকণমান পাছত দিম। এইখিনি মই অকণমান ভাজি লওঁ। গন্ধ আহিছে দেই, ধুনীয়া। এতিয়া মই ইয়াত দি দিলোঁ হালধিটো আন্দাজ অনুসৰি হালধি মই দিলোঁ। ঘৰৰ হালধি যে সেইটো কাৰণে মই 1 চামুচ, ডাঙৰকৈ 1 চামুচ এটা দি দিছোঁ। ধুনীয়াকৈ এইখিনি অকণমান ভাজি ল'ম। জুইত বনালে বস্তুবোৰ বহুত মানে সোনকালে হয় যেন লাগে গেছতকৈ। এতিয়া মাংস দি দিছোঁ মই। মাংস মই গোটেইখিনি দি দিয়া নাই, আধা কেজিতকৈ অলপ বেছি হ'ব দি দিছোঁ। যিহেতু মাংসখিনি মুৰ্গীটো ডাঙৰ আছিলে, 2 কেজিৰ ওপৰৰ আছিলে। এতিয়া কিমান মানে আধা কেজিতকৈ কিন্তু মাংস যথেষ্ট বেছি হ'ব। এতিয়া মই ভাজি থাকিম। জুইটো কম কৰি ভাজি থাকিম মই মছলাখিনিৰ লগত। এনেকৈ মই 5 মিনিটমান একেৰাহে এনেকৈ মছলাখিনি গোটেইখিনি মাংসখিনি যাতে মিহলি হৈ যায়, সেইটো কাৰণে মই ভাজি আছোঁ। ভাজি মই ঢাকন দি বহুত দেৰি ভাজিলোঁ, মানে 15 মিনিটমান মই মাংসখিনি ঢাকন দি ভাজি আছিলোঁ। সেইখিনি মই ভিডিঅ' কৰা নহ'লে, এনেকৈ খালোঁ আৰু। তাৰপাছতহে আলুখিনি দিছোঁ দেই মই। এতিয়া মই আলুখিনি দি দিলোঁ। আলুখিনি দি এতিয়া মই আকৌ এতিয়া মই 5 মিনিটমান ভাজিম। দেখিছে মই ভাজি আছোঁ। এতিয়া ধুনীয়াকৈ একদম মিলাই দি আলুখিনি, মাংস, মছলা চব লগতে মিলাই দিছোঁ। আলুটো মই ফ্ৰাই কৰি লোৱা নাই, জুইত বনোৱাৰ কাৰণে মই ফ্ৰাই কৰি নল'লোঁ। কেতিয়াবা মই ফ্ৰাই কৰি লওঁ আৰু। এতিয়া ঢাকনখন লগাই দিছোঁ ধুনীয়াকৈ। ঢাকনখন লগাই মই 10 মিনিটমান তেনেকৈ ৰাখি দিছিলোঁ। এতিয়া আকৌ মই ভাজিছোঁ উলিয়াই। এতিয়া ঢাকন দিয়া আৰু 5 মিনিটৰ মূৰে ভাজি থকা, ঢাকন দিয়া আৰু 5 মিনিটৰ মূৰে ভাজি থকা, সেইটোৱে কাম। এনেকৈ মই 20 মিনিটমান ভজাৰ পিছতে আলু দিয়াৰ পাছতো মাংসখিনি মই 20 মিনিটমান ভাজিছোঁ। ভজাৰ পিছত এতিয়া মই বিলাহী দি দিছোঁ। বিলাহী দি এতিয়া মানে তলত লাগি ধৰা নিচিনা হৈছে, তথাপিতো একো নাই। বিলাহী দি দিছোঁ নহয়, বিলাহীৰ পৰা অলপ পানী ওলাব।
এতিয়া আকৌ ঢাকন লগাই দিলোঁ। দেখিছেনে? বিলাহী দিয়াৰ পিছতো ঢাকন লগাই মই 5 মিনিটৰ মূৰে মূৰে 2 মিনিটৰ মূৰে মূৰে ওলাই তেনেকৈ মই ভাজি আছিলোঁ ঢাকনখন দাঙি মই তেনেকৈ ভাজি আছোঁ। দেখিছে ন? মাংস বিলাহী আৰু একদম মাংস আৰু বিলাহী ধুনীয়াকৈ মিলি গৈছে। এয়া মই জুইটো অকণমান কম কৰি ল'লোঁ, কাৰণ কেলৈ তলৰ ফালৰ পৰা অলপ লাগি ধৰি আছিলে সেইটো কাৰণে মই জুইটো কম কৰি দিছোঁ। ভাজি একদম ধুনীয়াকৈ যেতিয়া ভজা হৈ গ'ল তেতিয়া মই পানী দি দিছোঁ। পানী মই ডাঙৰ আধা লিটাৰ মগ এটাই এমগ দি দিছোঁ পানী। মই ইমান জোল নকৰোঁ, অলপ গ্ৰেভি টাইপৰ কৰিম মানে। এতিয়া ঢাকন লগাই দিছোঁ, জুই লগাই দিছোঁ। এতিয়া আৰু উতলিবলৈ দিম। দেখিছে ন? এনেকৈ উতলি আছে। এতিয়া আৰু মই এনেকৈ 25 মিনিটমান এনেকৈ উতলিবলৈ দিম। একদম আজি মাংসও বাঢ়ি গৈছে। জুইত উতলি আছে একদম। আকৌ মই ঢাকন লগাই দিলোঁ এনেকৈ। এয়া দেখিছে? কৰি 25 মিনিটৰ পাছত আকৌ এয়া মাংস পানী একদম শুকাই আহিলে মই ধনিয়া পাত দি দিলোঁ। ধনিয়া পাত অলপ কেঁচা ধনিয়া আছিলে, অকণমান দি দিছোঁ মই কেঁচা ধনিয়া। এয়া মাংস একদম জোল ডাঠ হৈ আহিলে, দেখিছেনে? নমাই দিলোঁ মই পিছত মাংস কালাৰটো চাওক কেনেকুৱা হৈছে, কমেণ্টত ক'ব দেই কালাৰটো দেখি। ধুৱাই আছে এতিয়া গৰম ভাতৰ লগত খোৱা কথাহে আৰু। দেখিছেনে মাংসৰ কালাৰ? জুইত বনালে কালাৰেই অলপ বেলেগ ধৰণৰ হয় সঁচাকৈ। মাংসটো মানে টেষ্টটো বেলেগ হয় আৰু কালাৰো বেলেগ হয়। আৰু মাংস যিমান হ'লেও জুইত বনাই খোৱা মজাই বেলেগ হয় ন? দেখিছে নহয়? এয়া মাংস কালাৰ। এয়া মাংস কেনেকুৱা পালে, ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব দেই। আপোনালোকেও এনেকৈ কেতিয়াবা বনাই খাই চাবচোন, মই যেনেকৈ বনাইছোঁ।